তো নমস্কাৰ বন্ধুসকল, পুনৰ এটা মিনি ভ্লগলৈ আপোনালোকক স্বাগতম। আজি আমি আহি আছোঁ ধূনাগুৰি আৰু উয়ামপৰা। ধূনাগুৰি আৰু উয়ামপৰাৰ মাজতে হৈছে অসম ভিত্তিক সূত সন্মিলন, গতিকে কেনেধৰণে উদযাপন কৰিছে তাকে লগৰটোৰ সৈতে অকণমান চাবলৈ ওলালোঁ। বাকী ব'লক দেখুৱাই আছোঁ। তো ফাইনেলি পাই গ'লোহি আৰু ইয়াত হয়তো অতিথিসকলৰ বাবে খাদ্য যোগান ধৰিছে। বাকী ব'লক দেখুৱাই আছোঁ। তো ভিডিঅ'টো চাই গম পাইছে চাগে ভিতৰত পূৰা বিয়ানাম চলি আছে। আৰু এইকণ জেগাতে হৈছে শ্ৰী শ্ৰী ৰুমহৰ্ষণ সূত গোস্বামীদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু 3 দিনীয়া অনুষ্ঠান, আজি দ্বিতীয় দিনা। গতিকে ভিতৰলৈ সোমাই আহি দেখিলোঁ যে পূৰা দিহানাম চলি আছে। দিহানাম প্ৰতিযোগিতা হৈছে চাগে, বিভিন্ন ঠাইৰ পৰা মহিলাসকলো আহিছে, পুৰুষসকলো আহিছে আৰু এটি সুন্দৰ দিহানাম উপস্থাপন কৰিছে। বাকী দিহানাম হোৱাৰ পিছতে সত্ৰীয়া নৃত্য প্ৰতিযোগিতা আৰম্ভ হ'ল আৰু ইয়াত কিমান ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰিছে আপোনালোকে দেখিবলৈ পাইছে। বাকী বেছি ভিডিঅ'টো দীঘলীয়া নকৰোঁ। বাকী অনুষ্ঠানটো অলপ উপভোগ কৰি আমি ওলালোঁ ঘৰৰ পিনে। বাকী নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। থেংক ইউ।